Hello friends, welcome to my YouTube channel Devis vlog. আজি আকৌ এটি নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ আগত আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া friends, আমি এতিয়া বজাৰ কৰিবলৈ আহিছোঁ। বজাৰ মানে মূৰ্তি নিব আহিছোঁ পূজাৰ। আপোনালোকক দেখাই আছোঁ পূজাৰ মূৰ্তি দোকানত গৈ আছোঁ। এয়া আমি মূৰ্তি দোকানত আহি পাইছোঁ আৰু লৈ আছোঁ মূৰ্তি। কোনটো কেনেকুৱা ৰেঞ্জৰ? কিतना आहे এইটো? আমি এতিয়া মূৰ্তি লৈ ল'লোঁ। আমি অটতে এতিয়া মূৰ্তি লৈ গৈ আছোঁ। সৰস্বতী মাইকী জয় বুলি কোৱা। এয়া আমাৰ পুৰোহিত আহি পালে। পুৰোহিতৰ কাম আৰম্ভ কৰি দিছে। পূজাখন আচলতে ক'ত হৈ আছে মই আপোনালোকক জনাওঁ। পূজাখন আচলতে জাপৰিঘোপৰ অংগনবাদী কেন্দ্ৰ এটাত হৈ আছে। এখন মোৰ নননৰ স্কুল হয়, গতিকে ইয়াতে আজি আমাৰ সৰস্বতী পূজাখন কৰিম। গতিকে আহকচোন আপোনালোকে একেলগে আমি পূজাখন চাওঁ। গৰমটো কোনে দিব আৰু আপোনাৰ ফালে আছে নেকি ওচৰতে? गोत्रस्य ज्योतिष्मन् देवशर्मण ब्राह्मण स्वरूपाय नमो नमः। আঁঠুকাৰি সেৱা কৰা। ओम नमो ब्रह्मणे देवाय को ब्रह्मणे देशा जगत्याय कृष्णाय गोविंदाय नमः। ओम नमो माधव शिवा दो माधव हरिता नमो रक्षक बरहा साले रक्षक बरहा ओम रक्षता दिदो होइसिले बाबाते होइसिले पूजा करो। বিলাহী টক ৰেডি হৈ গ'ল আৰু লগতে চব্জিও আমাৰ ৰেডি হৈছে আৰু ঘৰত পূজা চলি আছে আৰু বাহিৰত খিচিৰিৰ কাৰণে যা যোগাৰ চলি আছে। চবে চব্জি কাটি আছে আৰু লগতে আপোনালোকক দেখাওঁ স্কুলখনৰ পৰিৱেশটো। ল'ৰা ছোৱালী খেলি আছে। এয়া চাওক দুটা ল'ৰা ছোৱালী কেনেকৈ খেলি আছে। ইফালে এবাৰ মই পূজাখনৰ লগতে স্কুলখনৰ পৰিৱেশো দেখাইছোঁ আৰু ইফালে ভিতৰত হোম হৈ আছে। চাওক আপোনালোকে। ओम नागदेवी स्वाहा ओम नागदेवी स्वाहा ओम नागदेवी स्वाहा ओम देवी अग्नि ज्योति संप्रवाय देव प्राणपतिम अग्नि ब्रह्मा गो रक्षक अमर्दे रक्षक शास्त्रे रक्षक बरहास्त्रे ज्ञानराक्षो माय समन्ता। লাহে ধীৰে আৰু পূজা শেষ হ'ব। এতিয়া আৰু সেৱা কৰাৰ সময় হৈ আহিছে। খিচিৰি পুৰা উতলি আছে। খিচিৰি ৰেডি হৈ গ'ল। বাইদেউ নমাই আছে। এয়া পূজাৰ প্ৰসাদ ভগাই আছে। এয়া সৰু আলু ভাজি আছে। ভাজি হওঁ হৈছে আৰু এয়া আমাৰ দেউতাই নিজে নিজে ফুট লৈছে। পুৰোহিত গ'লে এতিয়া ফুট আকৌ মাককো লগাই দিব ৰ। এয়া মাককো ফুট লগাই দি আছে। ল'ৰা ছোৱালীবোৰে অকণমান খেলাত ব্যস্ত হৈ আছে। এতিয়ালৈ খিচাৰি ৰেডি হোৱা নাই বাবে। এই গোটেইখিনি অংগনবাদী কেন্দ্ৰটোৰ অভিভাৱক অভিভাৱিকা ল'ৰা ছোৱালী শিক্ষক শিক্ষয়িত্ৰী সকলোখিনি একেলগে এয়া সকলো খিচাৰি খাব বহি গৈছে। খিচাৰি ৰেডি হৈ গ'ল আৰু সকলোৱে একেলগে খাই আছে। আৰু শেষত আমি খাব বহিলোঁ। ভোক লাগিছে গতিকে আৰু খাই দিওঁ আৰু লাজ কৰা নাই, খায়ে আছোঁ। আজিৰ ভিডিঅ'টি মই এইখিনিতে শেষ কৰিলোঁ। ভিডিঅ'টি চাই যদি আপোনালোকে ভাল পালে তেন্তে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু যিসকলে এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।